गुबुन आइजोजों मोजां मोनलायनायनि गिख्रंथाव फिथाइ गुबुन आइजोजों मोजां मोनलायनायखौ अजद होनायनि थाखाय बिसिनि फिसाज्ला फिसाजोखौ गाग्लोबदों। बे जाथाया चिरां जिल्लानि बिजनी पुलिस थानानि सिङाव थानाय बांगालजरायाव जायो। सासे जायगानिनो आबादारि तपन राया बिसि फिसाज्ला आरो फिसाजो थाखानानैबो गामिनि सासे रान्दि आइजो हिमानी दासजों आयेन बेरेखा मोजां मोनलायनायनि जाहोनाव दाङाबाजिया जायो। माखासे समनिफ्रायनो बिसि बिना रयनि फिसाय तपन रयनि आयेन बेरेखा हिमानी दासनि गेजेराव सोमोन्दो थानायखौ लाना न'खराव नांज्लायनाय थासारि जाफ्लेबाय थायोमोन। बेखौ सुस्रांनो थाखाय थांनाय शुक्रबाराव मोनसे रायजोआरि मेल खुंनाय जायो। बे मेलाव बिसि बिना राय आरो फिसाजो सीमा रायखौ हौवा हिन्जावफोरनि मोनसे हानजाया गाज्रि रोखोमै गाग्लोबो। बे गाग्लोबनायाव गोब्राब जोखोम जानायनि उनाव बिसिखौ थाबैनो देहा फाहामसालियाव लांनो गोनां जायो। बे समाव जाथायनि सायाव बिजनी पुलिस थानायाव बिसिया एफआइआर होयो आरो देहा फाहामसालिनिफ्राय फैफिननायनि उनाव माखासे सुबुंफ्रा फिन फिसाज्ला पार्थराय आरो बिनि लोगो गपालधरखौ हरनि 10 रिंगासोआव गाग्लोबो। फिसाजो सीमा राया अजद होदोंमोन दि बिफा तपन रायाबो गाग्लोबनायाव लोब्बा दंमोन। बे समाव बिजनीनि पुलिसा जाथाय जायगायाव सौहैना थासारिखौ सामलायनायाव जाफुंसारो। ঘটনাটো হৈছিল মানে 20 তাৰিখৰ দিনা আবেলি 4টা বজাত আমি যেতিয়া টিউশন যাওঁ তেতিয়া মানে মানুহ দেখিছিলোঁ কালী মন্দিৰৰ ওচৰত। তাৰপিছত মানুহজনে আমি যোৱাৰ পিছতেই মাক মাতিছিল গাঁওবুঢ়া আৰু মোৰ বাপেকে মাতিছিল। তাৰপৰা মোৰ মাকে আৰু ফোন কৰি ক'লে যে এতিয়া তুই আহা মানুহ মাতিছে। মই গ'লোঁ মোবাইলটো লৈ গৈছোঁ। যোৱাৰ পিছত তেওঁলোকে 2-3টামান কথা কোৱাৰ পাছত একে একে আগুৱাই আহি মানে আমাৰ ওপৰত এটেক কৰিছে বাটা মেৰি দি। এটেক কৰিছে মোৰ মাৰ হাতটো পূৰা ফাটাই দিছে একদম পূৰা 2 ভাগ হৈছে মাংসখিনি আৰু মোৰ মূৰতো মাৰিছে পিঠত মাৰিছে। তাৰপিছত মোৰ মাক মই ঘৰতে লৈ আহি কাপোৰখিনি চিৰি তাৰপিছত বান্ধি থানালৈ যাম। তেতিয়া তেওঁলোকে কৈ আছে যে তেওঁলোকক ধৰি ৰাখক থানালৈ যাতে যাব নোৱাৰে। আমি মাকক ক'লোঁ যে দৌৰাই যোৱা যেনে তেনে হৈ থানাত যাবই লাগিব। থানাত গ'লোঁ যোৱাৰ পিছত পুলিচে ক'লে যে তোমালোকে মেডিকেলটো কৰি আহা। তাৰপিছত মেডিকেলটো কৰিলোঁ থানাত এজাহাৰ দি আহিছিলোঁ যে আমি কৈ আহিছিলোঁ যে আজি ৰাতিও আমাক এটেক কৰিব। ৰাতি 8:30মান বজাত আমি ঘৰতে আহিছোঁ। ইয়াতে মানুহ আছিল চাৰিআলিত। তাৰপিছত ৰাতি 10টা 10:30 মানত আমাৰ দাদা যেতিয়া আহিছিল তেতিয়াৰ পৰা তেওঁলোকে আৰম্ভ কৰিলে পূৰা মোটা মানুহকেইজনে মিলি মাৰিবলৈ। তাৰপিছত একে একে আহি আমাৰ ওপৰত আমাৰ মাৰ ওপৰত আৰু মোৰ দাদাৰ ওপৰত আৰু দাদাৰ বন্ধুজনৰ ওপৰত এটেক কৰিছে। মাথাত এটা ফাটাই দিছে। তাৰপিছত মাথা ফাটাই দিয়াৰ পিছত আমাক হস্পিটেললৈ যাবলৈ নিদিয়ে পূৰা ৰাস্তাটো ব্লক কৰি দিছে। তাৰপিছত মই কাজলগাঁও পুলিচক ফোন কৰিছোঁ বিজনী পুলিচকো ফোন কৰিছোঁ। বিজনী পুলিচৰ পৰা মানুহ আহিলে আহি তেওঁলোকে ধৰি মাকক লৈ গৈছে আৰু কেইজনমান মানুহ মিলি কৈছে যে তেওঁলোকে ভাব ধৰিছে মৰা নাই আৰু এজন লৰাই গৈছে বলহৰি সৰু বুলি কৈছে। সেইখিনি কৈ কি কাৰণ কোনে কোনে মাৰিলে মাৰিলে হ'ল স্বপন ৰায় ৰঞ্জন ৰায় নন্দন চৰকাৰ পুৰঞ্জন বিশ্বাস বাপন বিশ্বাস বাপা বিশ্বাস উত্তম কুণ্ডু তেওঁৰ ল'ৰা হৈছে বিক্ৰম কুণ্ডু আৰু আছে কৌশল দাস হাৰাধন চকদাৰ আৰু আছে সাধন চকদাৰ আৰু আছিল বাপন চৰকাৰ আৰু বাপি চৰকাৰ। কি কাৰণত মাৰিছে মানে আমাৰ বাপেকে বেলেগ এজন ছোৱালী আপিৰ ঘৰত আৰু কি থাকে তাতেই কাম কৰে ঘৰতে কাম নকৰে সেইটোৰ কাৰণে আৰু কি ছোৱালীজনে মানুহ মাতিছিল আৰু তেওঁলোকে আৰু মাৰি আছে আৰু তেওঁলোকৰ কিবা বেলেগ কিবা থাকিব পাৰে সেইটো নাজানো মানে আমাক সমাজৰ পৰা বাতিল কৰি দিছে কিন্তু বাপেকক ৰাখে সেইটো কাৰণে হ'ব পাৰে যে আমি কেনেকৈ চলো আমি এতিয়া পঢ়ি আছোঁ কেনেকৈ পঢ়ি আছোঁ মানে বাপেকে 1 টকাও নিদিয়ে তেওঁলোকে কেনেকৈ চলি আছে সেইটোও হ'ব পাৰে আৰু কি নাজানো বুলি আৰু মোৰ কাকিয়কো মাৰিছে আৰু কি তেওঁ হৈছে শিখাৰাণী ৰায় আৰু সৰস্বতী ৰায় আৰু বাপা বিশ্বাসৰ মাকে মাৰিছে আৰু কেইজনে মাৰিছে আৰু কি আছে আমাৰ লগত ফুটেজ নেকি দেউতাৰ প্লেনতে হৈছে নেকি দেউতাও আছে মানে দেউতাকে একবাৰো মানে মানুহজন কোৱা নাই যে কিয় মাৰি আছে আমাৰ ল'ৰা ছোৱালীক তোমালোকে মানে একবাৰো বিৰোধী কৰা নাই তেওঁলোকে তেওঁ আৰু যেজনে মাৰিছে তেওঁৰ ওচৰত গৈছে আৰু গিয়া কথা পাতি আছে কি বিচাৰে এতিয়া কি বিচাৰে এতিয়া ন্যায়টো বিচাৰো আমাক যেতিয়া মাৰিছে এটা এটেম্প টু মাৰ্ডাৰ কৰিবলৈ চেষ্টা কৰিছে আৰু ভৱিষ্যতে যে এনেকুৱা নহয় বুলি আমি সেইটো আশা কৰিছোঁ বিজনী পুলিচৰ পৰা আৰু ৰাইজৰ পৰা ৰেকৰ্ড কৰিছে নেকি মাৰাবিলাক ৰেকৰ্ড কৰি ভিডিঅ' মোবাইল ভিডিঅ' আছে মোৰ লগত আৰু CC কেমেৰা ফুটেজটো তেওঁলোকে ডিলিট কৰি দিছে আৰু মোৰ লগত অলপ আছে আৰু কি এইটো মোবাইলটো ভাঙি কৰিছিল মোবাইলটো পুৰা ভাঙি দিছে তেওঁলোকে যাতে ভিডিঅ'টো দেখাব নোৱাৰো এইটো হৈছে আমি আমাৰ পিহেৰ ঘৰত যাবলৈ ওলাইছিলোঁ তাৰপিছত পাৰ্থৰাই তাৰ দোকান আছে মোৰ সন্মুখত সি মোক কৈছে যে মোক অলপ আগবাঢ়ি দিয়া তাৰপিছত একলগত মই আহি পিহেৰ ঘৰত আহিব খুজিছিলোঁ তাৰ লগত মই ভাবিলোঁ যে ঠিক আছে তোক দি আহোঁ তাৰপিছত তাৰ গাঁৱতে আহিলোঁ তাক থ'বৰ কাৰণে তাক হা 10টা বজাত ৰাতি তাক থ'বৰ কাৰণে আহিছোঁ আৰু কি তাৰপিছত তাক তই ইয়াতে আহিলোঁ থ'বৰ কাৰণে থলোঁ
তাৰপিছত সি মোক কৈ আছে আৰু কি যে আজি মোৰ মায়ক এনেকৈ মাৰছে, হাতত চিলাই লাগছে, হেৰি লাগছে, এইটো অলপ কৰি আছে। আৰু তাহাৰ গাঁৱৰ মানুহ কিবা কিবি নাম আছিল, নামটো পাৰ্থ জানিব, মই নাজানো, এইটো পিছত ক'ব। তাৰপিছত তাহোনে ভাবিছে আমি আহিছোঁ নেকি মাৰিবৰ কাৰণে, এনেকৈ ভাবি লাঠি চাঠি চব লৈ আহিছে। মোৰতো মানুহ আছিল 30-40জনমান, লাঠি চাঠি চব লৈ আহিছে। মই পিছত ভাবিছিলোঁ ইয়াতে মই মাৰপিট কৰা অহা নাই, এতিয়া গুচি যাওঁ। বাইকটো মই ঘূৰাইছোঁ, ঘূৰাওঁতে মোক পিছফালেদি পটাকো পাইছে। ক'বানি পিছত মই বাইক লৈ পৰি গৈছোঁ। তাৰপিছতো মই উঠছোঁ, বাইকটো তাহাৰে যে আমাৰ যে পাৰ্থ আছে, পাৰ্থৰ ঘৰত সোমাইছিলোঁ, সোমাই তাতে আছিলোঁ। তাৰপিছত মোৰ এটা ভাইটি আছে, সি ল'ৰা অক্ষয় নাম, তাক ফোন কৰিছোঁ যে ভাইটি মোৰ এনেকৈ হৈছে, সোনকালকৈ মোক লৈ যাবি আৰু কি হস্পিটেলত। তাৰপিছত সিও আহিছে, অহাৰ পিছত মোক লৈ যাব খুজিছিল। তাৰপিছত গাঁৱৰ মানুহ আটকাই তাক থানাত হেৰি কৰিছে আৰু কি। তাৰপিছত মোক হস্পিটেলত লৈ গৈছে, লৈ যাই চিকিৎসা কৰিল। তাক মাকো লৈ গৈছে, ভণ্টিকো মাৰছে, মোকো মাৰছে, পাৰ্থকো মাৰছে, এনেকুৱা হৈছে আৰু কি। কিবা বিচাৰোঁ আৰু কি, ন্যায় বিচাৰোঁ আৰু কি। মোৰ যে এইখিনি মই কাম কৰিব নোৱাৰিছোঁ, টোপনি দিব নোৱাৰিছোঁ, মোক কিয় কাৰণে মাৰিল, মইতো একোই কৰা নাই। মই আহিছোঁ তাক থ'ব কাৰণে, ৰাতি হৈছে, মোৰ বন্ধু একেলগতে কাম কৰোঁ, থ'ব কাৰণে আহিছোঁ। থওঁতে আহোঁতে তাহোন মোক এনেকুৱা অৱস্থা কৰিছে, এইটো আমি ন্যায় বিচাৰোঁ।